বৌদ্ধ সন্ন্যাসীৰ বেশত চীনা মহিলাৰ ভাৰতত চোৰাংচোৱাগিৰি উত্তৰ দিল্লীৰ পৰা গ্ৰেপ্তাৰ চীনা মহিলা ভুৱা পৰিচয়েৰে ভাৰতত আশ্ৰয় লৈ চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত এগৰাকী মহিলাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ দিল্লীৰ তিব্বতী শৰণাৰ্থী বসতিস্থলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মহিলাগৰাকী নেপালৰ বাসিন্দা বুলি আশ্ৰয় লৈছিল ভাৰতত ৰঙা ৰঙৰ সাজ পোছাক চুটি চুলিৰে লৈছিল বৌদ্ধ সন্ন্যাসীৰ বেশ উল্লেখ্য যে পৰিচয় পত্ৰত মহিলাগৰাকীৰ নাম দলমা লামা বুলি উল্লেখ কৰা হৈছে যদিও তেওঁৰ প্ৰকৃত নাম কাইৰু আৰক্ষীয়ে সদৰি কৰা অনুসৰি দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদৰ সমীপত তিব্বতৰ শৰণাৰ্থী উপনিবেশ মজনু কাটিলাত বাস কৰিছিল আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য চীনা পাছপোৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰিছিল কাইৰুৱে আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰৰ ওচৰত থকা ৰেকৰ্ড মতে 2019 চনত কাইৰু চীনা পাছপোৰ্ট ব্যৱহাৰ কৰি ভাৰতলৈ আহিছিল সোধা পোছাৰ সময়ত তেওঁ প্ৰকাশ কৰিছে যে চীনৰ কমিউনিষ্ট পাৰ্টিৰ একাংশ নেতাই তেওঁক হত্যা কৰিব বিচাৰিছে ইংৰাজী মেণ্ডাৰিন আৰু নেপালী ভাষা জনা কাইৰু দিল্লী আৰক্ষীৰ বিশেষ কোষে মাৰাথান জেৰা অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট ভইচ 24/7